নমস্কাৰ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালেই চাগে। আকৌ এবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল পাব। আজি মই এপাহঁতৰ ঘৰলৈ ফুৰিবলৈ যাম, সেইকাৰণে ভাবিলোঁ এপাহঁতৰ ঘৰত নগৈ মই কি কৰোঁ আপোনালোককো দেখুৱাওঁ। এপাহঁতৰ ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। এপাহঁতৰ ঘৰৰ ওচৰতে মাতিয়ে থাকে, কিন্তু যোৱা নহয়। আজি ভাবিলোঁ এপাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। এয়া এপাহঁতৰ ঘৰলৈ আহি আছোঁ। এখেতে মোক এপাহঁতৰ ঘৰত থৈ ঘৰলৈ যাবগৈ, আকৌ গধূলি নিবলৈ আহিব। আজি বতৰটো ইমান ভাল নহয়, অলপ ডাৱৰীয়া। এপাহঁতৰ ঘৰ পাই গ'লোহি। এতিয়া এপাহঁতৰ ঘৰত কি কৰোঁ আপোনালোকক দেখুৱাম। আপোনালোকে শেষলৈকে চাই থাকিব। এয়া এপা আমাৰ ৰুমত থকা জুবেদাই লেপ নে তুলি কিবা বনাইছে। এপা তেওঁলোকৰ লগতে কথা পাতি আছে। দিভানী পালোহি। এয়া মোক চাহ খাবলৈ দিছে। এপাহঁতে অকণমান আগতে চাহ খালে বোলে, সেইকাৰণে এতিয়া চাহ নাখায়, মই অকলেই খাই আছোঁ। এপাহঁতৰ ঘৰত আটাইতকৈ মৰম লগা ধুনীয়া মেকুৰী পোৱালি কেইটামান আছে। এইকেইটা ঘৰৰ সকলোৱে বহুত মৰম কৰে। মোৰ ভাগো বহুত মৰম লাগিছে। এইকেইটাক এতিয়া বিস্কুট খাবলৈ দিছে, ধুনীয়াকৈ তিনিওটাই বিস্কুট খাই আছে। এপা তাঁত বৈ আছে। এপা কি লগাইছে? কাপোৰ বুটা বাচিছে নেকি? তিনিযোৰ লগাইছে। এপাৰ ভিতৰতে তাঁতৰ শাল আছে। এপাই বহুত ধুনীয়া ধুনীয়া কাপোৰ বয় আৰু ধুনীয়া ধুনীয়া ফুল বাচে। সেইফালে তিভানীয়ে খোৱা বোৱা ব্যৱস্থা কৰি আছে, কিবা কিবি বনাই আছে। এইটো ভাইটিৰ ৰুম। ভাইটি ঘৰত নাই, কলেজলৈ গ'ল। ভাইটিৰ দৰ্জাৰ মুখতে ডাঙৰ মানি প্লেণ্ট এজোপা আছে। এজোপা বহুত ধুনীয়া ডাঙৰ পাতৰ টিঙৰ ৰুই থৈছে মাটি দি। তাৰপিছত পঢ়া টেবুলতো ভাইটিয়ে ধুনীয়াকৈ সৰু মানি প্লেণ্ট এজোপা গ্লাছত ৰুই থৈছে। এজোপা ধুনীয়া লাগিছে। বাৰাণ্ডাতো এজোপা মানি প্লেণ্ট গছ আছে আৰু তামোল গছত দুজোপা ডাঙৰ মানি প্লেণ্ট গছ আছে। এই দুজোপা বাৰাণ্ডাৰ চাৰ্জাৰ টাবত বহুত ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে। এজোপা মানি প্লেণ্ট ৰুই থৈছে, কচু ফুল ৰুই থৈছে, এল'ভেৰা ৰুই থৈছে। সকলো ফুলৰ নাম নাজানো। এজোপা ঢেকীয়া ফুল ৰুই থৈছে, বহুত ধুনীয়া লাগিছে দেখিবলৈ। বাৰাণ্ডাতো এজোপা বহুত ধুনীয়া ফুল আছে। এইজোপা টিঙত মাটি ভৰাই ৰুই থৈছে। পাতখিলা জোঙা জোংটোৰ হাতত ক'লা, সেউজীয়া, হালধীয়া, গুলপীয়া মণি লগাই থৈছে। মণি লগাই থোৱাৰ পৰা দেখিবলৈ ফুলজোপা বহুত ধুনীয়া লাগিছে। মেকুৰী পোৱালি তিনিটাই ধুনীয়াকৈ বিস্কুট খাই ভিতৰৰ বিচনাত শুই আছে। এটা পোৱালি বান্ধি থৈছে, এইটো বাহিৰলৈ গুচি যায় বোলে। এইফালে বাৰাণ্ডাত নিচা, জুবেদা, আপা, এইফালে মই বহি আছোঁ। জুবেদা তুলি চিলাইছিলে, এতিয়া চিলাই হৈ গ'ল, ঘৰলৈ যাবগৈ, সেইকাৰণে দাম দৰ কথা পাতি আছে। এপাই দুপৰীয়া খাবৰ কাৰণে ভাত বাঢ়ি আছে আৰু এইফালে মেকুৰীকেইটাকো খাবলৈ দিছে। মেকুৰীকেইটা একেখন প্লেটতে ধুনীয়াকৈ তিনিওটা খাই আছে। এটা খাই হৈ গ'ল, এইটো গুচিয়ে গ'ল। ভাইটি কলেজৰ পৰা আহিলে। এপা মই ভাইটিয়ে ভাত খাই আছোঁ। আজি সোমবাৰ, সেইকাৰণে মই মাছ মাংস নাখাওঁ, নিৰামিষেই বনাইছে। মই নিৰামিষেই খাম। এতিয়া গধূলিয়ে হ'ল, ঘৰলৈ যাবলৈ ওলাইছোঁ। এইফালে টিভি আছে। এই যদি ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোক সকলোৰে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এপাহঁতৰ ঘৰৰ পৰা ঘৰলৈ যাবলৈ ওলাইছোঁ। ৰাতিয়ে হ'ল, এখেতে মোক ঘৰলৈ নিবলৈ আহিলে। ঘৰলৈ আহি আছোঁ। এইটো এটা নতুন তেল ডিপু, নতুনকৈ বনাইছে। এপাহঁতৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে, মটৰচাইকেলত গ'লে 5 মিনিটমান লাগে। এইটো এটা তেল ডিপু। এই তেল ডিপুটো আমাৰ ঘৰৰ ওচৰতে আছে। কালি এপাহঁতৰ ঘৰৰ পৰা আহোঁতে ৰাতি হ'ল, সেইকাৰণে ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো আপলোড দিম।
ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব।